এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছোঁ ডাঙৰ খবৰ, কিয়নো মুখ্যমন্ত্ৰী ডাঙৰে বেংক একাউণ্টত প্ৰদান কৰিব 2 লাখ কোটি টকা আৰু তাৰ কাৰণে আপোনালোকৰ আবেদন কৰিব লাগিব। কোনসকল ব্যক্তিয়ে লাভ কৰিব সম্পূৰ্ণকৈ দেখুৱাম। ফৰ্মটো অলৰেডি ৰিলিজ হ'লে সম্পূৰ্ণকৈ দেখা পাইছে মোৰ মোবাইল স্ক্ৰীন। 2 লাখ পেমেণ্ট ৰিলিজ আছাম 2023 CMSOৰ বাবে আবেদন পত্ৰ এই মুহূৰ্তে দেখা পাইছে। আপোনালোকে সকলোৱে জানে স্বনিয়োজন যোজনা আঁচনিৰ বাবে আপুনি কেনেকুৱাকৈ আবেদন কৰিব আৰু আবেদন কৰাৰ কাৰণে আপোনালোকৰ এইখন ফৰ্মটো ক'ত জমা দিব সম্পূৰ্ণকৈ জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। অসম উদ্যোগ আৰু বাণিজ্য সঞ্চালক উদ্যোগ ভৱন ইয়াতো সম্পূৰ্ণকৈ দেখা পাইছে। বামুণী মৈদাম গুৱাহাটী 21 উপদেশৰ ভিতৰত বাহিৰত শিক্ষিত নিবনুৱাসকলৰ প্ৰশিক্ষণ। যিসকল ব্যক্তি শিক্ষিত হৈ ঘৰতে বহি আছে সেইসকল ব্যক্তিৰ কাৰণে চৰকাৰে কিন্তু প্ৰদান কৰিছে এইখন আঁচনি, আৰু যিটো আঁচনিৰ মাধ্যমত চৰকাৰে আপোনাৰ বেংকত প্ৰদান কৰিব 2 লাখ কোটি টকা, যাতে আপোনালোকে ঘৰত কিবা এটা কাম কৰিব পাৰে। তাৰপিছত ইয়াতে কোৱা হৈছে মহোদয়, এইখন হ'ল আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম। ইয়াতে আপোনালোকৰ প্ৰকাশিত বিজ্ঞাপনৰ উল্লেখ কৰি আহ্বান জনাইছোঁ। ইয়াতে শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে আবেদন, আৰু মই মোৰ প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ মুখ্যমন্ত্ৰী স্বনিয়োজন যোজনাৰ অনুসৰি প্ৰশিক্ষণ। ইয়াতে কিন্তু সম্পৰ্কে দেখা পাইছে আপোনালোকে এনেকুৱাকৈ কিন্তু লিখিব লাগিব। তাৰপিছত তলত দেখা পাইছে ইয়াতে প্ৰাৰ্থীৰ নাম, যোনজন ব্যক্তি আবেদন কৰিব তেওঁৰ নেমটো ইয়াতে বহাই দিব লাগিব। তাৰপিছত পিতৃ বা স্বামীৰ নামটো ইয়াতে বহাই দিব। তাৰপিছত জিলা মহকুমাৰ নামকে ধৰি স্থায়ী ঠিকনাটো আপোনালোকৰ সকলোখিনি ইয়াতে বহাই দিব লাগিব। তাৰপিছত চাওক ইয়াতে কি কৈ আছে আপোনালোকৰ বৰ্তমান ডাক ঠিকনা, ফোন নম্বৰ ইয়াতে আপোনালোকৰ যদি আছে তেন্তে দিব। তাৰপিছত 1/1/2004 ইয়াতে কিন্তু সম্পূৰ্ণকৈ দেখা পাইছে এই তাৰিখৰ যিখন দিয়া আছে এইখন বয়সৰ আগত হ'লে আপুনি লাভ কৰিব পাৰিব। যদিহে 2001/1/4 পিছত হয় তেন্তে কিন্তু আপুনি নাপাব। ইয়াতে সাধাৰণ শিক্ষাগত অৰ্হতাটো দিব লাগিব, পিতৃ বা স্বামীৰ বৃত্তিটো দিব। তাৰপিছত কাৰিকৰী আৰু অন্যান্য অৰ্হতা, পৰিয়ালৰ বাৰ্ষিক আয়টো দিব লাগিব। অনুসূচিত জাতি, তাৰপিছত অনুসূচিত জাতি ইয়াতে আপোনালোকৰ যিকেইটা দিয়া আছে সেইকেইটা কিন্তু আপোনালোকে দিব লাগিব। তাৰপিছত অসমৰ ওপৰত স্থায়ী বাসিন্দা হয়নে নাই, আপুনি অসমত স্থায়ী বাসিন্দা যদি হয় তেন্তে দিব, আৰু যদি নহয় তেনে ক্ষেত্ৰত আপুনি কিন্তু নাপায়। তাৰপিছত জাতীয়তা সম্পূৰ্ণকৈ কিন্তু আপোনালোকৰ ইয়াতে যিকেইটা দিয়া আছে এইকেইটা কিন্তু আপোনালোকৰ ফৰ্মত ফিল কৰিব লাগিব। এতিয়া আপোনালোকৰ যিখন ফৰ্মটো মুকলি হৈছে সেইখন ফৰ্মটো আপুনি ক'ত পাব, কেনেকুৱাকৈ ডাউনলোড কৰিব, নিশ্চয় নেক্সট ভিডিঅ'ত আহি আছে, আপোনালোক সেইখন ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম। ডিয়াৰ ভিউৱাৰ্ছ, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।